তুমি জোনাকত কিয় ধুনীয়া প্ৰেম নহয় মোৰ দুদিনীয়া নিথৰুৱা বাটৰ প্ৰেৰণা লখুৱা মনত মায়া সানিলা সঁচাকে এবাৰ কোৱা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সুদীক্ষিণাই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ পাছত মই আপোনালোকলৈ লৈ আহিছোঁ এটা বইল ৰেচিপি। খৰিচা দি মই ৰান্ধিম আজি পুঠি মাছ। সকলোৱে ডাঙৰ মাছ ৰান্ধি খাইছে বইল কৰি, আৰু কিছুমানে হয়তো পুঠি মাছো তেনেকৈ খাই পাইছে। যিসকলে খাই পোৱা নাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই পানি ৰান্ধি খাই চাবচোন, সঁচাকৈ খাবলৈ বহুত ভাল হয়। তাৰ বাবে আমাক কি কি প্ৰয়োজন হয় আমি প্ৰথমে চাই লওঁ ব'লকচোন। আৰু আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি বস্তুখিনি ল'ব, আৰু মই পদ্ধতিটোহে দেখুৱাইছোঁ। এয়া মই প্ৰথমে লৈ লৈছোঁ অলপমান পুঠি মাছ ভালদৰে ধুই বাছি, আৰু যিহেতু আমি খৰিচা দি ৰান্ধিম তাৰ বাবে আমাক প্ৰয়োজন হ'ব খৰিচা। আৰু এইফালে লৈ লৈছোঁ মই অলপমান খৰিচা নিজৰ প্ৰয়োজন অনুসৰি দিম। আৰু এইফালে লৈ লৈছোঁ এটা মিডিয়াম চাইজৰ আলু সৰু সৰুকৈ কাটি, কেইফুটামান নহৰু, মান ধনিয়া পাত, কেঁচা জলকীয়া আৰু এটা নেমু। আদাও আপোনালোকে দিব পাৰে, মোৰ আদা নাই সেইবাবে মই আদা নিদিওঁ। ঠিক আছে, ব'লকচোন আমি কেনেদৰে ৰান্ধো আপোনালোকক দেখুৱাই যাওঁ। এয়া মই প্ৰথমে এখন কেৰাহীত অলপমান পানীৰ জোখত দি লৈছোঁ, আৰু নিজৰ প্ৰয়োজন অনুসৰি আপোনালোকে লৈ ল'ব বস্তুখিনি। পানীখিনি গৰম হ'লত আলু কাটি লোৱা আলুখিনি মই ইয়াত দি দিছোঁ। আলুখিনি দিয়াৰ পাছত মই ইয়াত অলপমান নিমখ দি দিম, তেতিয়া সোনকালে আলুখিনি সিজিব। এয়া আমাৰ আলুখিনি সিজিবলৈ আৰম্ভ কৰিছে, দেখিছে উতলি আহিছে। আৰু আলুখিনি উতলা অলপ পাছতে আমি দি দিম মাছখিনি। এয়া মই মাছখিনি দি দিছোঁ এতিয়া, আৰু মাছখিনি দিয়াৰ পাছতে অকণমান লৰাই দিছোঁ। আৰু মাছখিনি দিয়াৰ পাছতে মই ইয়াত অকণমান নেমু চেপি দিছোঁ, তেতিয়া মাছখিনি ভাগি নাযায়। আৰু মাছ দিয়াৰ পাছতে আমাৰ উতলিবলৈ আৰম্ভ কৰিছে, আৰু মই এতিয়া দি দিম ইয়াত খুন্দি লোৱা নহৰু আৰু কেঁচা জলকীয়াখিনি। কেঁচা জলকীয়া আপোনালোকে নিজে খোৱা পৰিমাণত দিব। আৰু এইখিনি দিয়াৰ পাছত ভালদৰে উতলিবলৈ দিব লাগিব। যিমানে উতলাব সিমানেই খাবলৈ বেছি ভাল হয়, আৰু যিকোনো বস্তুৱে বাৰু ভালদৰে সিজালে খাবলৈও ভাল হয়। আৰু এইখিনি অলপ সময় উতলিবলৈ দিয়াৰ পাছত আমি ইয়াত দিম মেইন বস্তু হৈছে খৰিচা। খৰিচাখিনি আপোনালোকে নিজৰ জোখমতে দিব। মই এই সৰু চামুচখনেৰে 5 চামুচ খৰিচা দিছোঁ। যিমানখিনি লৈছোঁ মই সিমানখিনিয়ে দি দিছোঁ, জোখত দিছোঁ, আৰু আপোনালোকেও নিজৰ জোখমতে দি ল'ব। এতিয়া খৰিচাখিনি দিয়াৰ পাছত আমি ভালদৰে উতলিবলৈ দিব লাগিব, তেতিয়াহে খাবলৈ ভাল হ'ব। খৰিচাৰ পৰা টেঙা ভাৱটো যাব তেতিয়া। আৰু এইখিনি মই এতিয়া অলপ ভালদৰে লৰাই দিছোঁ। তাৰপাছত এতিয়া আমি ভালদৰে উতলি সিজিবলৈ দিম। আৰু মাছখিনি বেছিকৈ লৰাই নাথাকিব, এনেও সিজিবই, আৰু বেছিকৈ লৰাই থাকিলে ভাগি যোৱাৰ চান্সটো থাকে। পানীখিনি উতলি কমিবলৈ আৰম্ভ কৰিছে, আৰু এতিয়া মই ইয়াত আকৌ নেমু অলপ চেপি দিছোঁ। এয়া আমাৰ ৰেডি হৈ গ'ল খৰিচা দি ৰন্ধা পুঠি মাছৰ জোল। আৰু মই এতিয়া শেষত মান ধনিয়া দি দিছোঁ অলপ, তেতিয়া খাবলৈও ভাল হয় আৰু গোন্ধটো সঁচাই ভাল হয়। পানীখিনিও অলপ কমি গৈছে দেখিছে। এয়া আমাৰ ৰেডি হৈ গ'ল, আৰু আপোনালোকেও ৰান্ধি চাবচোন, সঁচাই বৰ ভাল হয় খাবলৈ। এয়া মই আপোনালোকক শেষত আকৌ এবাৰ দেখুৱাই দিছোঁ, দেখিবলৈ সঁচাই ভাল হৈছে আৰু খাবলৈও ভাল হৈছিলে। আপোনালোকেও এবাৰ ৰান্ধি খাই চাব। শেষত পুনৰবাৰ কৈছোঁ, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ।